সংগীবিহীন সংগীবিহীন Saya kan musuh saya sama kata. Saya sama bozi. Enak nih, Bang. Bisa nak kadu. Ada kita anu baik saya kira ya betul kalau bu. Wah, marah dia. Nah, kamu jangan lu tadi bat. Tuh ya haitak. Iya enak lagi. Oh kiye machli dukuwe Boilosun. deita koko machli তোক মাতছো বোলে এটা ডাঙৰ কথাই ৰ মানে মই এটা আপীক বহুত দিনৰ পৰা ফ'ল' কৰিছোঁ কালিও তাইক লাগাল পালোঁ টিউশ্যনত আহিছিল এতিয়া তাইক মোক লাগে কি উপায়েৰে মই তাইক ল'ব পাৰিমে মানে আজি ভাতিৰা মই লগ কৰোঁ খুজিছিলোঁ মানে তই যাবি না মোৰ লগত এতিয়া যাম দে কoko নেকি এই আমাৰ গাঁৱতে মানে ভাতিবিলাক অলপ এতিয়া ভাত চাত খাইছে না এই আমাৰ আলু পিটিকা ভাত কিনি অলপ খাই থাকে তে যাম দে আৰু মানে দুটা আপী আছে তই তাৰে এটা ল'ব আহিবি লগ দি dete matha mari dibi হা মাথা মাৰিব দিব লাগে আকৌ ইমান ডেকা চলি তই ল'বা নোৱাৰা মাথা মাৰি দে হ'ব দে আমি বন্ধু না হ'ব দে দৈ তাতে অন্নিতে যাইছোঁ যা দেৰিকে অ যাবি কিন্তু de jate অ যাওঁ দে Oi, আজি দেখোন তোমালোকে দেৰি হ'ল বল সোনকালে যাওঁ ঐ ৰচোন না সিদিনা যে তোক ল'ৰাজনে চাইছিল আজি বা আছে না নাই ঐ সি তোক ভাল পাই বোধহয় দোকানতো এনে জকাইছে হে পাগলী কি ক ও চাচোন চা সেই ল'ৰাজন আজি ৰখি আছে হে কি ক ঐ বন্ধু মোৰ মালটো হৈছে ঐ চলি নাম্বাৰটো দিবি নেকি ইমান দিন তোক লক্ষ্য কৰিলোঁ মই জামাল তুমি মই কি খাই থাক তই যদি চলে আম নামছো যদি কিন্তু দেখা পালি এক তই মাৰি 25 টকা খৰচা আনি মই 32 টকাত তই 22 টকা আছে এটা চিগা দিয়ে তই কাৰ ভণ্টি জানানে মই কাৰ ভতি জানি কি কৰিম মাত্ৰ মোক তোক লাগি আই লাভ আই হেট ইউ আই হেভ ইউ বাদি গিভ ইউৰ নাম্বাৰ চেণ্ডেলৰ নাম্বাৰটো দিব পাৰি নালগে মই চন্দ্ৰ তোৰ নাম্বাৰ লাগিছে ঐ তই ধনী মই দুখীয়া কিন্তু আমি টকাৰ দুখীয়া মনে দুখীয়া নহয় দেই ঐ নাম্বাৰটো দিবি নেকি মই তোৰ লগত কেতিয়া সম্পৰ্কত নাহো বা পকা লাগে কি তোৰ মুখাৰ কি লগত কৈছো বাদে তোৰ বিয়াৰ দিনা তোক কিৰটো বেলেগে পলাই লৈ যাব তোকে বোলে আনিম দে মই তোৰ দৰে তিৰিমাতাৰ লগত মই বিয়া নাখাওঁ তোৰ দৰে মতা হ'লেও মই তোক বিয়া খানাম দে এতিয়া মই যাওঁ মই টিউশ্যনলৈ দেৰি হৈছে আৰু কুকুৰে দিছা পাছত কেতিয়া লাগি নেকি লাও চানি দিছে তোক premo ti sone ate ase hosi ja ঐ যা যা একদিন নিজৰ কৰিম দে তোক মই তোক খাই ল'ম মই হাই তাইক মই বহুত ভাল পাওঁ তাইক নিজৰ কৰিব পাৰিম না
কাৰণ তাইৰ দাদা বহুত ওপৰৰ মানুহ মানে গুণ্ডা লেভেলৰ মানুহ কিন্তু তাৰ মনটো ভাল মনটো বহুত ভাল তাইক মই বহুত ভাল পাওঁ কিন্তু কি হ'ব আমি দুখীয়া মানুহ আৰে এইখন গুৱাহাটী চহৰ হয় ইয়াত গছৰ পাত এটা লৰিবলৈ মোৰ পাৰ্মিশ্যন ল'ব লাগে আপোনাৰ ৰাজত্ব কেৱল দিল্লীতে আছে ইয়াৰ ময়েই কথা ৰণভূমিত মোক হৰুৱাটো দূৰৰে কথা প্ৰতিদ্বন্দ্বীয়ে মোৰ সন্মুখত থিয় হ'বলৈ ভয় কৰে আৰে বিৰিক হয় মোৰ নাম বিৰিক খাব পাৰোঁ আৰু বিৰিৰ ধোঁৱাত কাৰোবাক পুৰাবও পাৰোঁ আৰু এটা কথা অহা সপ্তাহত মই গাঁৱলৈ যাব লাগিব কাৰণ তাত মোৰ ভনী এজনী থাকে মোৰ লাইফৰ ডিক্সনাৰীত এটাই নাম লিখা আছে সেইটো হৈছে মোৰ ভনী গতিকে মোৰ ভনীতকৈ মূল্যৱান না কেতিয়াবা আগতে আছিল না আছে না আগলৈ কেতিয়াবা থাকিব গতিকে তাইৰ সুৰক্ষা দি ৰখা দায়িত্ব কেৱল মোৰ তো ঠিক আছে বাৰু লগ পাইছোঁ অতি সোনকালে তাৰ গুঞ্জনে চাগে আজি গাড্ডাটোক লগ পালে মোক এবাৰ ৰাতিপুৱা ফোন মাৰিছিলে আপুনি এবাৰ ফোন মাৰকচোন তাক ফোন মাৰিব লাগিব বাবা গুঞ্জন হয় হয় বছ মই এই গাড্ডাটো আজি বিচাৰি পালোঁ অঁ আচ্ছা মই ষ্টেচনটোৰ পিছতে আছোঁ আপুনি ক'ত অঁ ঠিক আছে আপুনি আহিব অঁ আজি ইয়াক মই লেপি দিম ইয়াক আজি মই লেপি দিম আজি আপুনি আহক বছ নমস্কাৰ নমস্কাৰ গাদ্দাৰ তই বছৰ আগত থিয় হৈ আছা চুকাৰ আজি মই ইয়াক এইখনেৰে নে এই বছ না 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 আজি পিষ্টলটো আপুনি ব্যৱহাৰ নকৰিব বহুদিন মই এইখন উলিওৱা নাছিলো আজি ইয়াক ইয়াতে শেষ কৰিম ঠিক আছে গুঞ্জন হয় মোৰ নাম গাঞ্জা খাব পাৰো গণি পিটি দক্ষিক উৰুৱাই দিওঁ চালা গুঞ্জন ইয়াক নদীত পেলাই দে কোনো যাতে দেখা নাপায় কত যাতে গেছটো হাতত নালাগে আৰু গুঞ্জন মোৰ লগত খেপেৰি পাতি লাভ নাই টিউচনৰ পৰা আহোঁতে দেৰিয়ে হ'ল সি বাৰু মোৰ পিছা এৰেনে নেলে সি দুখীয়া হ'ব পাৰে কিন্তু সি মোক বহুত ভাল পায় মোৰ ইয়াক ভাল নালাগা নহয় কিন্তু তোৰ মোক নজৰ কবি দে তেনেহ'লে নাম্বাৰটো দিব পাৰিলে হয় ঠিক আছে এই গুঞ্জন কথা পাত অঁ ঠিক আছে মানে মালখিনি বহুত যেতিয়া হেৰি হৈছে মানে পুলিচ কেছৰ কথা আছে অঁ ঠিক আছে বাৰু বছ বছ কামখিনি কৰিলোঁ ঐ তহঁতে তালৈ যা যা ইহঁত দুটাকো মানে এনে ৰখা যেন হৈছে তহঁতে যা না ভাই প্লিজ যা বছ ঠিক আছে তো পুলিচ আহিব পাৰে অঁ জনাম মালখিনি নমাই দি বে তহঁতে বুজি চুজি নাপাওঁ ল'ৰা উৰি ল'ম অকণমান আগুৱাই দিয়ক আগুৱাই দি মান ল তহঁতে ইমান আছে নে নাই আজি গোটেই পইচা লাগিব আমাৰ অৰ্ডাৰ আহিছে মিছ নকৰিবি কিন্তু যদি মাল কম পাওঁ তোক খাই ল'ম আৰে বে তই মোক চাবি যদি মাল কম পাওঁ ঘৰলৈ যা কুকুৰী কেনা চকুৰি তই কি দেখা নাপা নেকি ঘৰত থৈছা টকা পিছফালৰ পৰা আহিবা দিছি তোৰ কথা নেকি মই আগফালে দি ভাল আছিল নেকি মোৰ মতে যে তই চলবি তোৰ কি মই বয়ফ্ৰেণ্ড নেকি তোৰ আজি দুদিন হ'ল লাষ্ট টাইম আৰু দিছো নেক্সট টাইম যে দেখা নাপাওঁ যা 3 নম্বৰ দিনা ক'ত লগ কৰিব লাগে তাকে কৈ যা কাইলে সুধিছা 3 নম্বৰ দিনা ক'ত লগ কৰিব লাগে আৰে গোখানি যেতিয়া লগ পাওঁ তুমি কুকুৰ মেকুৰী কিয় বেমাৰ কথা অলপ তই মৰম কৰিব পাৰ নাম্বাৰটো দি যা 12টাৰ পিছত নহয় 8টা বজাৰ আগতে ভিডিঅ' কল কৰিম আপি মই যা নাম্বাৰটো নিদিলে চেণ্ডেলটো নাম্বাৰ আছে বুকুৰ মাজত থাকিম পইচা দিব ক'ত দিলি এতিয়া মই কি পিন্ধি তইনো চেণ্ডেলত কিয় দিব লাগে যা বহুত ৰদ আছে গাড়ী বনালে বেয়া লাগছি কি হ'ল
মাৰুতি মাৰুতি ৰখ ৰখ মাৰুতি ৰখ আরে তোর আদি মানে দেরি কি হবে তোর মতে কি মই কি টাইমত আহিম নেকি মই তোক ৰখিব লাগে নে তই মোক ৰখিব লাগে হা পইচা মই দিম ন আরে পইচা দে এতিয়া কি কম এই নেক্সট টাইম লেট নকৰিবি দেই পইচা শুনিছা মানিবতো লাগিবই তোক মই আৰু কেতিয়াবা বিশ্বাস কৰিম নেকি নকৰ 1000 চ 1000 গণিছা 2000 তিনি 4 5 6 7 8 7,000 আছে 1000 মাৰে মোৰ প্ৰফিটটো কত আরে দেউ রবে কেনেকুৱা কৰে ভাবিছিলো মাৰিম বুলি দে তোক খাই দিলে যে মাৰিবি চুৰিখন উলিয়াই লম এতিয়া মই আরে দেশি গাত্তা মোটাটো আছে কিন্তু হ'ব উলিয়া। 20% গ'ল ন তহঁতৰ আরে অৰিজিনেল নোট দে মহাত্মা গান্ধীটোক চোন মোৰ ককা যেন লাগে দে 20% মাল গ'ল ন আৰু বাকীখিনি পাই যাবি ঠিক আছে ব অকমান দে বৌ দে ট্ৰেইনখনত অনাটো দিগদাৰ গাড়ীখনত অনাটো দিগদাৰ এতিয়া কি কৰো আরে দে তোক মই 1.5 লাখ দিম ন আজি চোন 8,000 টকাহে দিলি 20% আহিল তহঁতক এডভান্স দিলো ন 8,000 টকা 7,000 টকা আহিলো 55,000 দিব 55 মই কৈছোচোন তোক মই আৰু 50,000 বঢ়াই দিম সোনকালে মাল লাগে ঠিক আছে বাৰু মানুহ বাঢ়িছে যে বহুত মানুহক লগা হৈছে ন ব্ৰাউন চুগাৰ আজিকালি তেনেকৈ পোৱাও নহয় আমাৰ তাত বনোৱাও নাই কেজিন আৰু মোৰ বছটো মানে ইমান থাৰ্ড ক্লাছ মানে বস্তুবিলাক বনাব দিয়ে ন পিছত আকৌ মানুহটো নথকা হয় মানে কাক কেতিয়া লাগে মানে কি একো নকয় মানে ময়ে চবখিনি মেনেজ কৰোঁ এতিয়া এই 1000 টকাটোৰ চাগে 2000 টকাহে মোক দিব মই ইয়াক মাৰি পেলাই তই হবি না সিয়ে মোৰ পৰিয়ালটো চলাই আছে ন মইতো তেনেকৈ কৰিবতো নোৱাৰো ন গতিকে এতিয়া মোৰ টকা বা আহি কি ইমান বা দিয়ে আৰু ঠিক আছে দোকানলৈ যাবি নেকি অকমান কিবা খাই আহো দোকান মানে ময়ো বহুত দিন খোৱা নাই বুজি ঠিক আছে লেট গো বস নমস্কাৰ বাহ কি চাইকেল লৈ আহিছ বে আৰে চাইকেলে নহয় আপোনাৰ টকাও লৈ আহিছো আৰে লুলিয়া দে লওক আপোনাৰ টকা লওক টকাখিনি গণি চাওক ঠিক আছে তো আৰু মোৰ কমিশ্যনটো দি দিয়ক তোৰ কমিশ্যন আৰে দুখনেৰে নহয় নেকি এখন আৰে হ'ব দে টেনচন নলবি আৰু পাছত দি আছো তো এখন নাই আঠ দিব নোৱাৰি মই আপোনাৰ কাম নকৰো আৰে লৈ যা এখন লৈ যা আঠ নাপাওঁ কৰিম ঠিক আছে আপোনাৰ কাম কৰিম ঠিক আছে সিদিনা যে মোৰ লগত গাদ্দাৰী কৰিছিলে সেই ল'ৰাজনৰ কিবা ইনফৰমেশ্যন পালি না কামটো কৰিছো কিন্তু একো ইনফৰমেশ্যন পোৱা নাই চাব্বাছ মই তোক প্ৰতিটো কামতে বিশ্বাস কৰি আহিছো আৰু যদি কেতিয়াবা বিশ্বাসঘাতকতা কৰ তেতিয়াহ'লে কথা বেয়া হৈ যাব আৰে আপুনি মোক যিমান কাম দিছে আজিলৈকে মই গোটেইখিনিয়ে কাম কৰি আপোনাক দিছো কিন্তু আজি আপুনি মোক বেছিয়ে খং কৰিলে আৰে সেইখিনি মোৰ অধিকাৰ আছে আৰে অধিকাৰটো কাৰণ তোৰ থাকিবই। গোটেই পৰিয়ালক মই পুহি ৰাখিছো তোৰ মা বাপেৰ আৰু গোটেই পৰিয়ালক কেৱল মই পুহি ৰাখিছো আৰু এটা কথা কেৱল শংকৰাই নহয় প্ৰয়োজনত তোক মই 2 চৰ মাৰিবও পাৰিম আৰে বস আপুনি এটা কথা নাজানে চাগে আপোনাৰ কাৰণে মই বুকুত গুলি পাতি ল'বও পাৰো কিন্তু তেনেকুৱা কাম আজিলৈকে কোনেও কৰিব আৰে মোলৈ অহা গুলি বুকুত ল'বলৈ কাৰ কলিজাত ইমান দম আছে হা যে মোক মাৰিব আৰে আপোনাৰ পিছত বহুতো বিদ্ৰোহীয়ে অৰ্থাৎ দুখীয়ে আপোনাৰ লগত লাগি আছে আজিলৈকে এই কোনেও বিৰিখক মাৰিব সাহসে কৰা নাই বিৰিখ হয় মোৰ নাম বিৰিখ আৰে শুনক ডাইলগটো আপোনাৰ ময়ো জানো বিৰি হয় মোৰ নাম বিৰি খাবও পাৰো বিৰি ধোঁৱাত কাৰোবাক উৰাবও পাৰো সেই ধোঁৱাত যাতে আপোনাৰ ব্ৰেইনত গুলি নালাগে কেতিয়াও চাই ল'ব বছ আৰে লাগিব নোৱাৰে প্ৰয়োজনত তোৰ লাগিব পাৰে কিন্তু মোৰ নালাগে আৰে মানুহটো কিন্তু বেলেগ দেশ বলক বাৰু এতিয়া সেইবিলাক কথা বাদ দিয়ক এই মানে আপোনাৰ লগত গাদ্দাৰ কৰা ল'ৰাজনক মই বিচাৰিয়ে উলিয়াম আৰু
কাৰণ মোৰ নাম হয় গুঞ্জন। শুনক, আপোনাৰ ডাইলগ মোৰ আগত বহুত মাৰিলে, এতিয়া মই মাৰিম। গুঞ্জন হয় মোৰ নাম, গাঞ্জা খাব পাৰো, কণী পিটি দক্ষিক উৰুৱাই দিও চালা। ভাবে যাতে এনেকৈ ডাইলগ মাৰি মাৰি কোনদিনা ওপৰলৈ উৰি যা কোনেও ক'ব নোৱাৰিব। এইবিলাক বাদ দিয়ক, দেহাটো অকমান ভালদৰে ৰাখিবলৈ। বাৰু এতিয়া সেইবাৰ বাদ দি মোৰ লগত ভালদৰে কাম কৰি যাবি আৰু টকা গণি গণি লৈ যাবি। অ'কে? বলক বলক বলক, অকমান দৌৰি আহো। ইমান দেৰি হ'ল তাৰ মায়ে বনালো। তোমাৰ ইমান দেৰি কৰিলা, মোক তোহে মাত্ৰ অলপ দেৰি হয় আৰু সিদিনাৰ কাৰণে চৰি। আৰু সিদিনা যি হৈ গৈছিল আজি এখন ধৰি নাথাকিবা। আৰু সিদিনাটো তুমি মই মেডিকেলত নেলা হয়, আজি কিজানি মই বাচিয়ে নাছিলো হয়। বাদ দিয়া লাইট তোমাৰ নম্বৰটো দিয়া। 9099424218। কল কৰিম। কৰিবা। বাই বাই, এতিয়া যোৱা। আমি ধনৰ দুখীয়া হ'ব পাৰো, কিন্তু মনৰ দুখীয়া নহয় দেই। এনেকৈ মনীষাই নিবিড়ক ভাল পাবলৈ আৰম্ভ কৰিলে আৰু সিহঁতৰ ভাল পোৱা বহুখিনি আগুৱাই গ'ল। ছাৰ আপোনাৰ গাঁওখনৰ এইটোৱে নেকি? গাড়ীৰ বস্তু গাড়ীখন পাৰ্কিং কৰি ঘৰত উঠিব ইমান লেতেৰা হৈছে, চিষ্টেমকেইটা মাটি চাফা কৰিব লাগিব। ছাৰ আমি গাড়ীৰ কামখিনি কৰি আমাৰ ওপৰত 3 নম্বৰ। গাড়ীখনো অকণমান ধুব লাগিছিল। তাই শুনছ, গাড়ীখনো ধুই দিম। অঁ ছাৰ। নিশা, নিশা বল, এতিয়া দেৰি হ'ব। বল। দাদা অলপ কৰি আহো ৰ। ফুৰিবলৈ যোৱা যায়, কিন্তু কোনো ল'ৰাৰ লগত যাতে ৰাতি ৰাতি নকৰে। আৰু এটা কথা, মই ল'ৰা এজন চাই দিছোঁ, অহাটো তোৰ বিয়া। কাৰ লগত বিয়া হ'ব? মই নিজৰ সিদ্ধান্তটো মই নিজে লওঁ। না নাটক মই এইটো কেতিয়াও কৰিব দিব নোৱাৰোঁ, কাৰণ তোৰ লগত যাৰ বিয়া হ'ব ইয়াক এবাৰ মই ঠিক কৰিম। মই যাক ভাল লাগে মই তাৰ লগতে বিয়া হ'ম। মই এতিয়া যাম। না সেইটো নহ'ব। ছাৰ গৈ আছোঁ। মোৰ ভনীকাৰ লগত যাই কলৈ যায় সকলোৱে অনুষ্ঠান মোক লাগে, জল্দি যা। ঠিক আছে ছাৰ। চাওঁ নহয় তাই কাৰ লগত বিনিময় কৰে। বিড়ি কয় মোৰ নাম, বিড়ি খাব পাৰোঁ আৰু বিড়ি ধোৱাত কাৰোঁ বা পুৰা বহুত পাৰোঁ। আজি মাতলাৰ ক'ত যাবা? মই ভাবছো আজি আমাৰ ওচৰতে এটা মন্দিৰ আছে, তাকে যাওঁ নেকি? বলাতে। মনটো ভাল লাগব। বলা। রামধেনু খাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমিও শুনা না নীরবে Bohemia
মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় আৰু বা কেতিয়া লগ পাম দাদাই মোৰ ঘৰত বিয়াৰ কথাও লৈছিল বিয়াৰ কথা ওলাইছি অঁ ক'ব লাগে বিয়া নহওঁ বুলি কৰিবা আছে তাকেতো কৈছিলো কিন্তু দাদাই মানি নলয় বছ বছ আপোনাৰ ভালে মই এজন দলালৰ মন্দিৰত বিনিময় কৰি থকা নাই আৰে কি নাম তাৰ নিবিৰ আৰু সম্পৰ্ক নিবিৰ চাওঁ তাৰ ফটো আৰে এই চালা মোৰ ভনীক ভাল পাব ইয়াৰ হাওক কেনেকৈ হ'ল ই বাওনা হৈ চন্দলৈ হাত মেলিছে আৰু তাৰ ঘৰটো ক'ত গম পালি নে নাই গম পোৱা নাই এই তহঁতৰ দ্বাৰা একো কাম নহ'ব বে তহঁতৰ কিবা কামৰ মানুহ নেকি মই গুঞ্জনক ফোন লগাব লাগিব তহঁতৰ দ্বাৰা একো কামেই নহ'ব গুঞ্জনক ফোন লগা জল্দি দাদা গুঞ্জন কোনোবা নিমিৰ নামৰ ল'ৰা এজনে মোৰ ভনীক ভাল পাব আহিছে আৰে মোৰ ভনীৰ লগত বিনিময় কৰি আছে বে তই জল্দি আহ মই তোক এড্ৰেছ পঠাই আছো তই গাড়ীলৈ গুচি আহ আৰু মই ইয়াৰ একো ইনফৰমেশ্যন পোৱা নাই খালি ইয়াৰ ফটো এটা পাইছো তোক হোৱাটছএপত পঠাই দি আছো তই জল্দি আহ আৰু তাক বিচাৰি জেগাত খতম কৰি পেলা কোনে ৰ'ব মই আপোনাৰ লোকেশ্যনটো আহি পাইছোঁ হয় বাপা বজাৰ দিছে না ঠিক আছে শুনছ তহঁতে এইজন ল'ৰাক চিনি পাওঁ নেকি হয় এইজন এইজন মই তাতে তোৰ কি হ'ল মানে মনিষা নামৰ ছোৱালীজনীক তই ভাল পাওঁ অঁ বছৰ ভনীক ভাল পাওঁ তই আরে বাবি কেতিয়া ফোন কৰিব সি এতিয়ালৈকে ফোন কিয় কৰা নাই বে কেতিয়া ফোন কৰিবহি কিয় ফোন কৰা নাই কেতিয়া ফোন কৰিব মই অধৈৰ্য হৈছো নোৱাৰা হৈছো কেতিয়া ফোন কৰিব যিটো কামৰ মানুহ ইমান দেৰি কৰিব নালাগিছিল কিয় ইমান দেৰি কৰিলে ময়ে ফোন কৰিব লাগিব মোবাইলটো দে আবে ফোন ধৰ জলদি গুঞ্জন জলদি ভাই ও ভাই তুই ক'ত গুচি গেলি মোক এৰি আজি মোৰ কথাবোৰ কাক কম মোৰ দুখৰ কথা তই মোক বহুত সহায় কৰিলি ভাই উঠ তই উঠ ইয়াক কোনোবাই ফোন কৰিছে চাই লম বসে ফোন কৰিছে ইয়াক চাৰা দিছো হেল্ল' আবে ফোন কৰিছ বে তই ঘৰে কওঁ নাই তই ঘৰ ঘৰা কৈ আছ বে মই আজি তোৰ বন্ধু মানে তোৰ গুণ্ডা যে লাগছি গুঞ্জনক মই মাৰি ফেললো আৰু লগতটোকো মাৰি ফেললো কি তই গুঞ্জনক মাৰিবলৈ সাহস ক'ত পালি তোৰ সাহস কেনেকৈ হ'ল গুঞ্জনক মাৰিবলৈ তোৰ সাহস ক'ত পালি তই আৰে তই বঢ়িয়াত বয়া কাম কৰিলি ইয়াৰ পৰিণাম তই ভুগিব লাগিব মই অতি সোনকালে যাই আছো তোৰ ওচৰলৈ তই ৰেডি হৈ থাক ভালকৈ থাকিবি সাৱধানে থাকিবি তোক পিছ কৰি কাটি পেলাম টেক কেয়াৰ ব্ৰ বিৰিক হয় মোৰ নাম বিৰিক খাব পাৰো আৰু বিৰিৰ দোৱাত কাৰোবাক
ভোগাব পাৰো চালা এই বিহাৰৰ গোটেই গুণ্ডা হেৰ কৰি লৈ আহ তাক আজি চাফা কৰি পেলাব লাগিব এই দুনিয়াৰ পৰা শেষ কৰি পেলাম আৰু গাড়ী উলিয়া জল্দি যাব লাগে হ'ব বছ তহঁতে আহিলি মইতো তই অকলে আহিব নোৱাৰিলি তোৰ ৰখাতে নাই কিন্তু শুনি ল তোৰ ভূঞাৰক মই বিয়া কৰা নাই আপে নানা তাক খতম কৰি পেলা Salah kau.
সালা সালা ই মৰি গ'ল বে মৰি গ'ল ই সালা দাইজা শেষ বৰ গুণ্ডা বোলে আৰু মোৰ লগত হয় আমি টকাৰ দুখীয়া কিন্তু এই দেহাত বল তোতকে বহুত গুণে আছে সালা এটা মৰিছা মোৰ এটা মৰিছা কোনো কাৰিবা নৰে মৰিছা I love you